নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰষা শইকীয়া চেনেললৈ। মই কেইযোৰমান চাদৰ মেখেলা বনাইছিলোঁ, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু আপোনালোকে চাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু কেনেকুৱা হৈছে মোক জনাব। আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। প্ৰথমতে দেখাব বিচাৰিছোঁ এযোৰ ৰেডি টু ৱেৰ মই বনাইছিলোঁ চাদৰ মেখেলা। তাৰে এখন মেখেলাখন হ'ল এখন মেখেলা দেখিছে। তাৰপিছত চাদৰখন এইখন। মেখেলাখনৰ কাপোৰটোৰে মই ছাইডত পটি লগাই দিছোঁ। এইটো এয়া আৰু এইটো আপোনাৰ আঁচলটো আৰু তলটো এয়া। এইযোৰ চাদৰ মেখেলা বনাইছোঁ মই ৰেডি টু ৱেৰ। একচুৱেলি তো ৰেডি কৰি ৰাখিছোঁ মই। দেখিছেনে পুৰা কুস্তি ফিটিং। এইটো আঁচলটো, এয়া আপোনাৰ ফিটিং চাওক, মই পুৰা ফিক্স কৰি চিলাই থৈছোঁ। এয়া খুলিব নোৱাৰে। এয়া তাৰপিছত এয়া আপোনাৰ কোচ, এয়া পিছফালটো চাওক। মই এনেকৈ হাতেৰে চিলাই কোচখিনি পুৰা ফিট কৰি প্ৰেছ কৰি ল'লোঁ। তাৰপিছত আপোনাৰ চিলাই দিছোঁ। চিলাই পেলাই এই ষ্টিকাৰ কিনিব পায় বজাৰত। মই ষ্টিকাৰ আনি পেলাই এই আঁচল বুকুখনত মই ধুনীয়াকৈ ফিল আপ কৰি দিছোঁ। তো আপুনি জাষ্ট ক'ৰবাত যাবলগীয়া হ'লে তাত এনেকৈ পিন লগাব ইয়াতে। তো এইটো এনেকৈ ঘূৰাই খালি যেনেকৈ চাদৰ পিন্ধে তেনেকৈ চাদৰখন পিন্ধি দিব, গ'লেই হ'ল। ব্লাউজ আপোনালোকে নিজৰ ইচ্ছামতে পিন্ধিব পাৰে। ৰঙাও পিন্ধিব পাৰে, গল্ডেন কালাৰ পিন্ধিব পাৰে, হোৱাইটো পিন্ধিব পাৰে। মোৰ ব্লাউজটো বিশেষকৈ মোৰ হাতত নাই, তো আপোনালোকক মই দেখাব পৰা নাই, তাৰ কাৰণে ক্ষমা কৰিব। আৰু মেখেলাখনটো এইখন আৰু চাদৰখন এইখন। থেংক ইউ। আনযোৰ চাদৰ মেখেলা হৈছে এখন মেখেলাখন। মেখেলা তল চাইডটো মই মিঠা কাপোৰ কিনি আনিলোঁ। বেলজিয়াম পাতেই হয় এযোৰ। এইটো মিঠা কাপোৰ কিনি আনিছোঁ আৰু এইটো মিঠা কাপোৰ কিনি আনিছোঁ। কিনি পেলাই আপোনাৰ ক'লাখিনিৰ লগত এয়া তল কাপোৰটো জইন কৰি দিছোঁ। আৰু পটি কিনিব পায়, পটি কিনি আনি পেলাই মই মেখেলাৰ পিছফালে লগাই দিছোঁ। এখন মেখেলাখন দেখিছেনে? এখন মেখেলাখন। চাদৰখন দেখাই আছোঁ। চাদৰখন এইখন একেই, দুটা চাৰিওফালে পটিটো লগাই দিছোঁ। এয়া দেখিছে। পটি লগাই দিছোঁ চাৰিওফালে। তাৰপিছত ক'লা কাপোৰটো আঁচলটোত, তাৰপিছত মাজত এনেকৈ ডিজাইন কৰি মই লগাই দিছোঁ আৰু টুকুৰা কৰি। একো নাই, কাটিছোঁ। কাটি পেলাই আপোনাৰ এয়া ভিতৰৰ ফালে চিলনি চাওকচোন, চিলাই দিছোঁ টুকুৰা কৰি। এইটো আঁচলটো, তাৰ মাজৰ ভাগত এইটো ক'লা টুকুৰা লগালোঁ, তাৰপৰা নীলা টুকুৰা লগালোঁ, তাৰপৰা ক'লা টুকুৰা লগালোঁ, পটি লগাই দিছোঁ। বিশেষ একো নাই। তো আপুনি যদি বিচাৰে যে বুকুখনত আপুনি ক'লাকণো দি পেলাই এনেকৈ পিন্ধিব বিচাৰে, তেতিয়াহ'লে আপুনি পিন্ধিব পাৰিব। তো আপোনাৰ কথা, এনেকৈ পিন্ধে মিলি পিন্ধিব পাৰিব, এনেকুৱা লাগে ঠিক। থেংক ইউ।